অসমৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ এক অমলিন ব্যক্তিত্ব তৰুণ গগৈদেৱৰ মৃত্যুত শোকস্তব্ধ আজি সমগ্ৰ ৰাজ্য। এই অপূৰণ শূন্যতাক এটি কবিতাৰ ৰূপ দিছে কবি সুখল জ্যোতি বৰাই। এয়া বিষাদ গাথা। আজি যেন আচল সামৰি বহিছে আকাশ, আজি যেন ডাৱৰত মুখ লুকুৱাইছে অৰুণ, আজি যেন বাটে ঘাটে পাতে পাতে নিয়ৰৰ কান্দোন, আজি যেন কিবা এটা নাই নাই। হয়, বাদ দিয়াহে সকলো আছে বুলি সকাহ দিবলৈ আজি যে তেওঁ নাই। বোকা মাটিৰ সতে উঠি যি চুইছিল আকাশ, দেশ বুলি ক'লেই যি আছিল স্বাভিমান আৰু নিৰাপত্তাৰ সাহ, ধেমালি নান্দি সূত্ৰ ভংগীমাৰে দিল্লী দিছপুৰ কিম্বা চহৰৰ নাটঘৰত যি ভিন ভিন ভাও দিছিল গতি আৰু প্ৰগতিৰ, তেওঁ তৰুণ, দুৰন্ত গতিৰে অনিৰুদ্ধ তৰুণ। আজি জীৱন নাটৰ শেষ ৰাগিনীত হাঁহি হাঁহি কল্যাণ খৰমান গায়, তেওঁনো আৰু কাক নকুন্দুৱাই। এয়া তোমাৰ কোলাত ৰঙাজানৰ পোনাকণ হলৰ ৰচৰ নিথৰ নয়ন, কোচ মেলি দিয়া ঠাই আজিৰ পৰা আমাৰ তৰুণ তোমাৰ কোলাতে শুব আই, তোমাৰ কোলাতেই শুব আই, তোমাৰ কোলাতেই শুব আই।